হয় সকলোতে এতিয়া কোভিডময় পৰিস্থিতি আৰু শেহতীয়াভাৱে ৰাজ্যখনত সৰ্বাধিক হাৰত আচলতে কোভিড সংক্ৰমণ পাবলৈ বৃদ্ধি পাইছে আৰু তাৰ লগে লগেই বিগত আজি বহুদিন ধৰিয়েই ইতিমধ্যে আন্তঃজিলা যাতায়াত যোগাযোগ ব্যৱস্থা বন্ধ হৈ আছে আৰু তাৰ লগে লগে এই বন্ধ হোৱাৰ ফলত আচলতে যিসকল যান বাহনৰ লগত জড়িত ব্যক্তি আছে সেই ব্যক্তিসকলে আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু তেওঁলোকে বিশেষ কোনো আৰু উপাৰ্জনৰ পথ নাই আচলতে সেই যান বাহনৰ লগত বা গাড়ীখন চলাই তেওঁলোকে নিজৰ পৰিয়ালটো পোহপাল দি আছে এনেধৰণে তেওঁলোকে জীৱন যাপন কৰি আছিল আৰু যেহেতু বিগত বহু দিন ধৰি যাতায়াত বন্ধ হৈ আছে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে তেওঁলোকে হয় মোৰ পিছফালে দেখিবলৈ পাইছে কেইবাখনো গাড়ী আচলতে ৰখাই থোৱা পৰিলক্ষিত হৈছে গাড়ীসমূহ চাবলৈ গ'লে মামৰে ধৰা পৰিলক্ষিত হৈছে আৰু বিগত বহুদিন ধৰি যেহেতু যাতায়াত ব্যৱস্থা বন্ধ হৈ আছে আৰু তাৰ লগে লগে যিসকল যান বাহনৰ লগত জড়িত ব্যক্তি আছে সেই ব্যক্তিসকল আচলতে তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা বুলি ক'ব লাগিব বহুত বেয়া অৱস্থাৰ যোগে তেওঁলোকে দিন দেখিবলগীয়া হৈছে যিহেতু চাৰিওফালে এতিয়া লকডাউন আৰু লকডাউনত তেওঁলোকে কেৱল গাড়ীখন চলাই বা গাড়ীখনৰ লগত জড়িত হৈ তেওঁলোকে নিজৰ পৰিয়ালটোক পোহপাল দি আছিল কিন্তু বিগত যথেষ্ট দিন ধৰি যিহেতুকে যাতায়াত বন্ধ হৈ আছে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকে সমগ্ৰ পৰিৱেশ মই গাড়ীসমূহ দেখুৱাব খুজিছোঁ ইতিমধ্যে বহুত দিন ৰখাই থোৱাভাৱে মামৰে ধৰা পৰিলক্ষিত হৈছে গাড়ীসমূহত এইখিনি মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে বালিপৰা মটৰ সন্থাৰ সভাপতি জানমণি শৰ্মা আমি পোনে পোনে তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম দাদা কি ক'ব যিহেতু লকডাউন আৰু লকডাউনৰ লগে লগে শেহতীয়াভাৱে যি কোভিড পৰিস্থিতি সমগ্ৰ ৰাজ্যত আৰু তাৰ লগে লগে আজি বিগত বহুদিন ধৰি দেখা যায় যে আন্তঃজিলা যাতায়াত ব্যৱস্থা ইতিমধ্যে বন্ধ কৰি থোৱা হৈছে এই ক্ষেত্ৰত যিসকল যান বাহনৰ লগত জড়িত ব্যক্তি আছে সেই ব্যক্তিসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে তেওঁলোকে আৰু ক'বলৈ গ'লে তেওঁলোকৰ উপাৰ্জনৰ পথ বুলিবলৈ সেই গাড়ীখন চলাই বা তেনেধৰণে তেওঁলোকে নিজৰ পৰিয়ালটোক পোহপাল দি আছে এই ক্ষেত্ৰত বহুতো অসুবিধাৰ সৃষ্টি হৈছে কি ক'ব আপুনি কেনেধৰণে কি মতামত আগবঢ়াব এই ক্ষেত্ৰততো ক'বলৈ গ'লে কোৱাৰ কোনো বাটেই নাই কিয়নো যিখিনি অৱস্থা হৈছে শোচনীয় বহুত অৱস্থা শোচনীয় ৰাইজৰ আমাৰ মটৰৰ লগত যিখিনি ল'ৰা জড়িত আছে গোটেইখিনি পঢ়া শুনা কৰি এনেই স্বাৱলম্বী হ'বৰ কাৰণে গাড়ী এখন লৈ বহিছিলে তাৰ কাৰণেতো আজিলৈকে ধৰা আন্তৰ্জাতিক যাতায়াত বন্ধ হোৱাৰ পিছত প্লাছ তোমাৰ যিটো ডিষ্ট্ৰিক্ট ৱাইজ বন্ধ কৰিলে লগতে তোমাৰ কোভিড-19ৰ কাৰণে যিটো বন্ধ কৰিছে এতিয়া বৰ্তমান তাৰ কাৰণেতো গাড়ী ওলাবই নোৱাৰে ই পাছৰ ব্যৱস্থাও কৰিলে ই পাছটো আজি যদি এপ্লাই কৰে এসপ্তাহ 10 দিনৰ পিছত ই পাছ আহে তাৰ হিচাপত ভাড়াৰ কথা নক'বই নোৱাৰি ভাড়াটো নায়েই এক নম্বৰ ক'বলৈ গ'লে আৰু 2 নম্বৰ তোমাৰ ষ্টলমেণ্টটো সেইমতে ষ্টলমেণ্টটো দিব লগা হৈ আছে ষ্টলমেণ্টটো ক'ৰ পৰা দিবা তুমি ষ্টলমেণ্ট যদি মই আজি নিদিওঁ ধৰা কাইলৈ তাৰ পৰা ফাইন লাগিব ফাইন লৈ পৰা তাৰ ওপৰত চক্ৰবৃদ্ধি সুদ লগাই আমাৰ তাৰ পৰা দিব লগা হয় নেক্সট ইয়েৰ যিটো হৈছিলে নেক্সট ইয়েৰো আমি সেইমতেই দিব লগা হ'ল ওলটাই চৰকাৰে কৈছে মাফ হ'ব বুলি মাফটো নহ'লেই ওলটাই বেছিয়ে দিব লগা হৈছে পইচা সেইকাৰণে আমাৰ অৱস্থা অতিকৈ বেয়া অৱস্থা আৰু চৰকাৰে সেই ক্ষেত্ৰত আমাক কোনো 1 টকা পাতি যিকেইটা পাওঁ সেইকাৰণে ঘৰখন চলাব লগা হয় প্লাছ ষ্টলমেণ্টটো দিব লগা হয় প্লাছ তোমাৰ তাৰ পৰাই আমি স্বাৱলম্বী তাৰ পৰাই গোটেইখিনি তেনেকুৱাই চলি আছিলোঁ কিন্তু এই বন্ধ হোৱাৰ ক্ষেত্ৰত আমাৰ বহুতেই অৱস্থা বেয়া হৈছে আৰু সেইকাৰণে চৰকাৰে অকণমান ব্যৱস্থা ল'ব বুলি আমি আশাৰে বাট চাই আছোঁ আৰু কি কৰে নাজানো আগন্তুক দিনত হয় ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে তেওঁ যিহেতু গাড়ীসমূহ চলোৱাৰ লগতে যিসমূহ গাড়ী তেওঁলোকে ক্ৰয় কৰে তেওঁ সেই ইনষ্টলমেণ্ট দিব লগা হয় আৰু ইনষ্টলমেণ্টৰ সুদ আচলতে বাঢ়ি থাকে সেই ক্ষেত্ৰত কোনো ৰেহাই পোৱা নাযায় তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে এই ক্ষেত্ৰত এইখিনি মুহূৰ্তত আমাৰ সৈতে আৰু এজন ব্যক্তি উপস্থিত আছে মই তেখেতৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব যিহেতু আপোনাৰো 2-3খন গাড়ী আছে আৰু আপুনি গাড়ী ব্যৱসায়ৰ লগত যথেষ্ট দিন ধৰি জড়িত আৰু বিগত শেহতীয়াভাৱে যিটো বঢ়াই দিয়া হৈছে এসপ্তাহ পুনৰ লকডাউন এই ক্ষেত্ৰত আপোনাৰ গাড়ীসমূহ ঘৰতে বহি আছে গাড়ীৰ লগত যিসকল গাড়ী চালক আছে আপোনাৰ সেই সকলোৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকেও ঘৰত বহি থাকিবলগীয়া হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব কেনেধৰণে মতামত আগবঢ়াব আমাৰ তোমাৰ 2020-2021 দুটা বছৰে হ'ব হ'ল গাড়ীসমূহ বহাওঁতে গাড়ী আমাৰ বহুত ধৰণৰ মেইনটেনেঞ্চ প্ৰব্লেম আহি পৰিছে যেনেকৈ ধৰা তোমাৰ বেটেৰীটো হওক বা গাড়ীখনত তোমালোকে দেখাইছে যে অলপ পচি গৈছে তেনেধৰণৰ বহুত কিছুমান প্ৰব্লেমৰ আমি সন্মুখীন হ'ব লগা হৈছে যিহেতু ৰাস্তাত গাড়ীখন চলাবৰ কাৰণেও আমি এইখিনি সুবিধা নকৰাকৈ আমি গাড়ীবোৰ চলাব নোৱাৰিম আৰু আমাৰ অসমীয়া থলুৱা উদ্যোগ বুলি ক'বলৈ গাড়ী ব্যৱসায়টোৰ লগত বহুতখিনি ল'ৰা জড়িত হৈ পেলাই চলি আছিলে যিহেতু এতিয়া তেনেধৰণৰ আপোনাৰ গাড়ীবোৰ যেতিয়া বহি গৈছে তেওঁলোকৰ চলিবলৈ বহুতো অসুবিধা হৈছে
আৰু যিসকল ড্ৰাইভাৰ হেণ্ডিমেন আছিলে তেওঁলোকো এতিয়া আমাৰ এজন মানুহৰ লগত হয়তো 4-5জনমান ঘৰ চলি আছিলে। যিহেতু ড্ৰাইভাৰকেইজন চলি আছে তেনে ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালবোৰ চলি আছিলে। হয়, মই এটা কথা সুধিব লাগিব আপোনাক। আপোনাৰ গাড়ী যিহেতু আছে, কিমানজনমান আপোনাৰ গাড়ী চালক আছে জড়িত হৈ আছে আপোনাৰ লগত? মোৰ আপোনাৰ 4জন ড্ৰাইভাৰ ষ্টাফ আছিলে। এতিয়া তেনেধৰণে 4টা পৰিয়ালো ধৰক অলপ চলাৰ অসুবিধাৰ সন্মুখীন হৈছে। যিহেতু 2 বছৰ ধৰি গাড়ীবোৰ বহি গৈছে, তেনে ক্ষেত্ৰত তেওঁলোকৰ এতিয়া বেলেগ ৰাস্তাও নাই চলিবলৈ, আৰু কি কৰিম কি নকৰিম মানে পানীত হাঁহ নৰা নিচিনা এটা অৱস্থা হৈ গৈছে ড্ৰাইভাৰসকলৰ। ৰিক্সা চালক আছে, সেই ৰিক্সা চালকসকলৰো আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু যিহেতু লকডাউন আৰু বহুদিন ধৰি আচলতে তেওঁলোকে নিজৰ ৰিক্সাখন ঘৰতে পেলাই থ'বলগীয়া হৈছে, আৰু উপাৰ্জনৰ পথ বুলিবলৈ তেওঁলোকৰ একমাত্ৰ সেই ৰিক্সাখন চলাই তেওঁলোকে পৰিয়াল পোহপাল দি আছে। মোৰ সৈতে এগৰাকী ৰিক্সা চালক আছে, মই পোনে পোনে তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কি ক'ব দাদা, যিহেতু বন্ধ হৈ আছে, লকডাউন হৈ আছে চাৰিওফালে, ক'ভিডৰ কাৰণে ঘৰতে গাড়ী পেলাই থ'বলগীয়া হৈছে, আপোনালোকে যিহেতু ৰিক্সাখন চলাই ঘৰৰ পৰিয়াল পোহপাল দি আছে, এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, কি ক'ব? আমাৰ ৰিক্সাখনতে বহুত অসুবিধা হৈ আছোঁ। আমি সদায় উপাৰ্জন কৰা ধনেৰে আমি 200-300 টকা পাইছিলোঁ, তাকেদি ঘৰত চলাইছিলোঁ। বৰ্তমান আমাৰ লকডাউন হোৱাৰ পিছৰ পৰা আমাৰ একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে। গাড়ীখন ওলাই লৈ গ'লেও পুলিচে খেদাখেদি কৰে, নিব নোৱাৰোঁ, ঘৰতে থাকোঁ। এতিয়া অসুখ বেমাৰতো আমাৰ পইচা খৰচ হৈ আছে। সেয়ে আমি ৰিক্সা কণ্ট্ৰেক্ট কিবা এটা বালিপাৰা ৰিক্সা কণ্ট্ৰেক্ট যে কিবা এটা চৰকাৰৰ ফালৰ পৰা আমি সহায় পাওঁ, তাকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে উল্লেখ কৰিছে তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁলোকে বহুদিন ধৰি যিহেতু গাড়ীসমূহ পেলাই ৰাখিছে তেওঁলোকে ঘৰতেই,